বিশ্ব মিডিয়া টক অফ দ্য উইকৰ বৰ্তমানে এই বিষয়টোৱে স্থান দখল কৰি ৰাখিছে। কি এই বিষয়টো? বিষয়টো হ'ল ৪৭ বছৰৰ ইতিহাসৰ সমাপ্তি ঘটিছে ছিংগাপুৰত। স্বাধীনতাৰ ৪৭ বছৰৰ পিছত বিশ্বৰ উন্নয়নশীল অন্যতম ৰাষ্ট্ৰ ছিংগাপুৰত প্ৰথম নাৰী প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে এজনী মুছলিম নাৰী। প্ৰথম নাৰী প্ৰেছিডেণ্ট লগতে প্ৰথম মুছলিম নাৰী ৰাষ্ট্ৰপতি। তেখেতৰ সম্পূৰ্ণ নাম হালিমা বিনতে ইয়াকুব। I, Halima Yaacob, having been elected President of the Republic of Singapore, do solemnly affirm that I will faithfully discharge my duties as such to the best of my ability without fear or favor, affection or ill will. বহুতৰ প্ৰশ্ন, কোন এই হিজাবী মুছলিম নাৰী হালিমা? কি তেখেতৰ নেপথ্য পৰিচয়? অধিকাংশ স্কলাৰসকলৰ দাবী হালিমা মালয় জাতিভুক্ত, কিন্তু আকৌ অন্য একাংশৰ দাবী তেখেতৰ দেউতা হ'ল ভাৰতীয় মুছলিম আৰু মালয়েছিয়ান মাতৃঘৰত জন্ম লোৱা কন্যা সন্তান হ'ল হালিমা ইয়াকুব। আৰু মুছলিমসকলে যিহেতু পিতাৰ বংশৰ হিচাপে বংশ পৰম্পৰা বিবেচনা কৰে, সেয়েহে হালিমা ভাৰতীয় বংশোদ্ভৱ মুছলিম নাৰী। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেলটো বজাই দিয়ক যাতে নতুন ভিডিঅ' চোৱাত সুবিধা হয়। সম্পূৰ্ণ বিনা খৰচত।